স্বাস্থ্য বিভাগৰ চতুৰ্থ বিভাগৰ নিযুক্তিৰ পৰীক্ষাত ব্যাপক বিসংগতি একেজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ল 31টা পদত কোনোবা প্ৰাৰ্থী উত্তীৰ্ণ হৈছে 21টা পদত এজন প্ৰাৰ্থীয়ে যোগদান কৰিব সেই পদ কেইটা পোৱাৰ বঞ্চিত হ'ব আন যোগ্য প্ৰাৰ্থী একেজন প্ৰাৰ্থীয়ে কি বিপদ পদত উত্তীৰ্ণ হৈছে শুনি আচৰিত আপুনি হ'ব এনিমেল এটেণ্ডেণ্ট এনে ধৰণৰ যিসমূহ আছে ৰান্ধনী সহায়ক ধুবি হেণ্ডিমেন লেবৰেটৰী এছিষ্টেণ্ট ৱাৰ্ড বয় এনে ধৰণৰ সুইপাৰ ক্লিনাৰ সকলো পদত এজন ব্যক্তি যদি এনেকৈ হয় 1 লাখ চাকৰি সহজতে দিব পৰা যাব এনেকুৱা কিছুমান পদত এজন ব্যক্তিয়ে তেওঁ এনিমেল এটেণ্ডেণ্টটো হ'ব পাৰিব তেওঁ হেণ্ডিমেনো হ'ব পাৰিব তেওঁ অন্যান্য যিসমূহ বিভাগ আছে সেই বিভাগসমূহতো তেওঁ যাব পাৰিব এনে ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ইয়াক লৈ এই মুহূৰ্তত কোনোবা আকৌ 18টা পদত হৈছে কোনোবা 21টা পদত 31টা পদত একেজন ব্যক্তি কেশৱ মহন্ত ডাঙৰীয়া ৰাজনৈতিক অভিজ্ঞতাই আপোনাক কি কয় অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয় কেশৱ মহন্ত ডাঙৰীয়া ৰাজনৈতিক অভিজ্ঞতাই আপোনাক অলপো অভিজ্ঞতা শিকোৱা নাই নেকি কাৰণ এনে ধৰণৰ ঘটনাই মই যদি বস্তুটো অকমান বেলেগ ধৰণে বিশ্লেষণ কৰি চাওঁ আৰু মই যদি অলপ বেলেগ ধৰণে বিশ্লেষণ কৰোঁ বস্তুটো যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত LOC কেলেংকাৰী হৈছিল LOC কেলেংকাৰীৰ সময়তো এনে ধৰণৰে হিচাপ দিয়া হৈছিল LOC কেলেংকাৰীৰ সময়ত এনেকুৱা কথাও কোৱা হৈছিল যিখিনি সুধিলে আপোনালোকৰ চকু কপালত উঠিব যে গৰুক চিনেমা দেখুওৱা হ'ল এনেকুৱা ধৰণৰ কথা কোৱা হৈছিল LOC কেলেংকাৰীৰ সময়ত আৰু কেশৱ মহন্ত ডাঙৰীয়া সেই সময়ৰ পৰা এই সময়লৈকে আপুনি মন্ত্ৰী হ'ল MLA হ'ল MP হ'ল সকলো ক্ষেত্ৰত অভিজ্ঞ কিমান হ'ল সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে মাননীয় মন্ত্ৰী মহোদয় কেশৱ মহন্ত ডাঙৰীয়া এয়া চাওক আপোনাৰ বিভাগৰ জয় অৱস্থা আপোনাৰ বিভাগৰ জয় অৱস্থা য'ত আপুনি এই মুহূৰ্তত প্ৰশ্ন এটাৰ উত্তৰ দি অনুগ্ৰহ কৰি কেশৱ মহন্ত ডাঙৰীয়া কাকো এৰি দিয়া নহ'ব সকলো তদন্ত হ'ব সকলোকে ন্যায়িক প্ৰক্ৰিয়াৰ মাজৰে উচিত শাস্তি প্ৰদান কৰা হ'ব খেলিমেলি কৰা কোনো এজন ব্যক্তিক আমি এৰি নিদিওঁ এই শব্দগীতাৰ বাহিৰে অন্য যদি শব্দ আপুনি কেতিয়াবা বিচাৰি পায় কেশৱ মহন্ত ডাঙৰীয়া অলপ হোমৱৰ্ক কৰি আহি সংবাদ মাধ্যমৰ আগত ক'ব বুলি মই আশা ৰাখিলোঁ